অসম অৰুণাচলৰ সীমান্তৱৰ্তী পাভৈ অঞ্চলত ইয়াৰ যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ এবাৰ উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰ ছাত্ৰী আছিল সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুষ্ঠানটোৰ আয়োজন কৰিছিল। মোৰ ভাল লাগিল যে ইমান এটা একেবাৰে পাহাৰীয়া অঞ্চলৰ কাষৰ পৰা আহি ইয়াত যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী ওলাইছে 94-93% থকা ছাত্ৰ ছাত্ৰীও আহিছে। 100ৰ ভিতৰত 100 পোৱা কেইবাগৰাকীও ইয়াত ছাত্ৰ ছাত্ৰী দেখিলোঁ। খুব ভাল লাগিল। মই সকলোকে শুভেচ্ছা জনাইছোঁ। তেওঁলোক জীৱনৰ বাটত বহু দূৰ আগুৱাই যাওক। আৰু দুলদুল বৰকটকীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেখেতে গোটেই অনুষ্ঠানটোৰ মূল উদ্যোগ লৈছে। কাৰণ এই অঞ্চলটোক পোহৰাই তুলিবৰ কাৰণে এনেধৰণৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিয়াটো খুবেই জৰুৰী। আৰু সমাজখনক সমাজ কৰি ৰাখিবৰ কাৰণে দেশখনক আগুৱাই নিবৰ কাৰণে এনেধৰণৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিবৰ কাৰণে এনেধৰণৰ সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰয়োজন আছে। গতিকে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অভিভাৱকসকলকো এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। এজন বিশেষ বক্তাৰ বক্তব্য শুনি মই নিজেই নিজৰ জীৱনটো সলাই পেলাইছোঁ। আজি যদি মোৰ মাইক্ৰফোনৰ সন্মুখত কাৰোবাৰ কাৰণে মই কথা ক'ব পৰা মানুহ কৈছোঁ, বেলেগ একো কাৰণে মই দুটা কাৰণে কৈছোঁ। মোৰ নিজৰ যিটো আত্মবিশ্বাস, সেই আত্মবিশ্বাসৰ কাৰণে, আৰু দুই মোৰ যিটো ইচ্ছা শক্তি সেই কাৰণে। আৰু তোমালোকক মই কৈছোঁ এই সম্বৰ্ধনা অনুষ্ঠানটোৰ দিনটোৰ গুৰুত্ব এইকাৰণেই তোমালোকে নিজৰ জীৱনত ল'ব লাগিব লাগে যে তোমালোকৰ যিটো মনৰ মাজত থকা আত্মবিশ্বাস আৰু যিটো ইচ্ছা শক্তি, এই দুয়োটাক আগুৱাই নিবৰ কাৰণে বেলেগ একো নাই। নিজৰ চিন্তাটো ঠিক কৰা আজিৰ দিনটোৰ পৰা, এই মুহূৰ্তৰ পৰাই যে মই এই অঞ্চলটোৰ সম্বৰ্ধনা গ্ৰহণ কৰা ছাত্ৰ হিচাপে এদিন নহয় এদিন মই ঘৰখনৰ সম্পদ হ'ম, গাঁওখনৰ সম্পদ হ'ম, অঞ্চলটোৰ সম্পদ হ'ম। কেতিয়াও মোৰ ঘৰখনে মোক ক'বলগীয়া নহয় যে মই ঘৰখনৰ মস্ত এটা আপদ বা মই বিপদ। গাঁওখনৰ কোনো মানুহে ক'বলগীয়া যাতে নহয় কেতিয়াও যে ই এটা মস্ত আপদ হ'ল আমাৰ গাঁওখনৰ কাৰণে, কেতিয়াও সেইটো ক'বলগীয়া যাতে নহয়। সেইটো তুমি মনত ৰাখিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? নিজক ঠিক কৰি ল'ব লাগিব, নিজৰ চিন্তাটো ঠিক কৰি ল'ব লাগিব। মই যে ক'লোঁ মোৰ কথাকেইটাই যদি তোমালোকৰ জীৱনত কামত দিয়ে ভাল হ'ব, আৰু যদি তোমালোকে কোনো গুৰুত্ব নিদিয়া মই নাজানো কি হ'ব, বেয়া হ'ব বুলি মই নকওঁ, কিন্তু কি হ'ব মই